কোটি কোটি মুছলমানৰ বাবে আজিৰ ডাঙৰ খবৰ জুম্মাৰ নামাজ আদায় কৰি মুছলমানসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম মুছলমানে এই কাম নকৰিলে শান্তি ঘূৰাই অনা অসম্ভৱ জমিয়তৰ ফালৰ পৰা অসমৰ মুছলমানসকলক দিয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জুম্মা নামাজৰ পূৰ্বে জমিয়ত উলেমাৰ বিশেষ জাননী জাৰি কৰিছে আজিৰ এই ভিডিঅটো আপুনি আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক কিয়নো আজি পবিত্ৰ জুম্মা মুবাৰক পবিত্ৰ জুম্মাৰ নামাজ আদায় কৰিব দেশৰ কোটি কোটি মুছলমানে জুম্মাৰ নামাজৰ পূৰ্বে জমিয়ত উলামাই বিশেষ জাননী জাৰি কৰিছে মুছলমানৰ মাজত কল্পনাৰ অতীত সমস্যা হ'বলৈ গৈ আছে আল্লাহৰ দয়া আৰু কৰুণাৰ বাহিৰে আন একো উপায় নাই এনে পৰিস্থিতি আৰু পৰিৱেশ সৃষ্টি হ'ব বুলি হয়তো মুছলমানে কাহানিও ভবা নাছিল এক কথাত ক'বলৈ গ'লে কল্পনাতীত জটিল সমস্যাৰ মাজত আছে মুছলমান সমাজ এই মুহূৰ্তত কেৱল আল্লাহৰ দয়া আৰু কৰুণাৰ বাহিৰে কোনো উপায় নাই মুছলমানৰ সেয়েহে মছজিদে মছজিদে ইমাম সাহাব আৰু মহিলাসকলে ঘৰে ঘৰে খতমে ইউনুছ আৰম্ভ কৰি আল্লাহৰ ওচৰত দুৱাৰ আবেদন জনালে জমিয়ত উলামাৰ তৰফৰ পৰা ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আমাৰ এই পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব